জিলা আয়ুক্ত মহোদয় অনুরোধ করিছো যে যাতে আমার এই উত্তর অঞ্চলের পৰা জাৰাবাৰী পুতলাটাৰী খান্দাৰপুৰ পাকাবিতবাৰী কেওটপাৰা অঞ্চলৰ পৰা যিবিলাক পিলপিলি চলাই আছে গতিকে আমাৰ ল'ৰা ছোৱালী কলেজত যে খুব অসুবিধা হৈছে মই বৰপেটা মাননীয় আয়ুক্ত মহোদয়ক বিশেষভাৱে মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এইখিনি পিলপিলি চলাৰ কাৰণে অলপ সুবিধা কৰি দিয়ে কাৰণ যদি সুবিধা কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত পথ অন্ধকাৰ হৈ যাব কাৰণ আজি ইয়াৰ পৰা 8-10 কিলোমিটাৰ দূৰৰ পৰা বৰপেটা কলেজত যাব লগা হয় এটা আমি অঞ্চলৰ পৰা আমি পেৰেণ্টছে বা আমি গাৰ্জেনে সেনেকুৱা সবল মানুহ নহয় যে আমি গাড়ী ঘোঁৰা কিনি দিব পাৰোঁ এই পিলপিলিৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালী সদায় স্কুলত কলেজত যায় অসুবিধা হৈছে অসুবিধাৰ মানে সীমা নহয় বৰপেটা আয়ুক্ত মহোদয়ক খুব কৰজোৰে অনুৰোধ কৰিছোঁ আজি দিনৰ ভিতৰত যাতে আমাৰ এইখিনি পিলপিলি চলাৰ সুবিধা কৰি দিয়ে মই কৰজোৰে খুব আহ্বান ৰাখিছোঁ ইয়াৰ চাগে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে কৈছোঁ যে আমাৰ বৰপেটা জিলা অতি দুখীয়া অঞ্চল এনেকুৱা দুখীয়া অঞ্চল যাতে এই পিলপিলি চলাই সংসাৰ চলাই আছে এই পিলপিলিবিলাক বন্ধনৰ পৰা লোন লৈ মাটি বিক্ৰী কৰি কিস্তিত লৈছে গতিকে এইবিলাক কিস্তি দিব পৰা নাই এনেকুৱা পৰিস্থিতিত ভুগি আছে গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে মই মাননীয় জিলা আয়ুক্তক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে আমাৰ এই অঞ্চলৰ পিলপিলিসকলক চলাৰ কাৰণে অলপ সুবিধা কৰি দিয়ে এই আহ্বান ৰাখিছোঁ বিগত একমাহ ধৰি এনেহেন হাৰাশাস্তি কৰি আছে আমাৰ এইটোৱে আমি জনাই আছোঁ আমাৰ 10 কিলোমিটাৰ 12 কিলোমিটাৰ দূৰৰ পৰা আমাৰ বৰপেটাৰ স্কুলত যাব লাগে আমাৰ এটা ছোৱালী আমি বৰপেটাত দি আছোঁ মোটামুটি 3-4টা গাড়ী বদলি কৰিব লাগে এইবিলাক এনেহেন অৱস্থা হৈছে আমাৰ জিলা আৰক্ষী বিষয়ে আমাৰ মামা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইহঁতে আমাৰ মুকলি কৰি দিব লাগে ৰাস্তাত যিটো জিজা পিলপিলি আছে পিলপিলি টমটমি যি হওক সব কটা পিলপিলিবিলাক মুকলি কৰি দিব লাগে ৰাস্তাত চলাৰ কাৰণে আমাক সুবিধা দিব লাগে আমাৰ চৰকাৰৰ তাতে এইটোৱে আবেদন যে দুখীয়া মানুহৰ আজি মই 200 টাকা ইনকাম কৰোঁ 300 টাকা ইনকাম কৰোঁ এটা ল'ৰা ছোৱালী দুটা ল'ৰা ছোৱালী থাকিলে তাৰ পাছত 200 টাকা কৰি খৰচা হয় য'তে আমাৰ 20 টাকা খৰচা হয় তাতে 200 টাকা খৰচা হয় এনেকৈ হ'লে আমাৰ দুখীয়া মানুহবিলাক কেনেকৈ বাচিব আমাৰ গৰীব দুখীয়া মানুহে বন্ধন কৰি লোন কৰি মানুহৰ পৰা ধাৰত নি এই পিলপিলিবিলাক টমটমিবিলাক কিনিছে এইবিলাক আমি সৰকাৰৰ তাতে আবেদন কৰিছোঁ আমাৰ পিলপিলিবিলাক ৰাস্তাত চলাৰ কাৰণে সুবিধা কৰি দিব লাগে বৰপেটা কালজাৰৰ পৰা কয়াগুচিৰ পৰা কেওটপাৰাৰ পৰা আমাৰ নিত্যানন্দৰ পৰা চালখোৱা দলং মুছলুমপট্টি তাতে আমাৰ যাৱাৰ কাৰণে সুবিধা কৰি দিব লাগে আমি সৰকাৰৰ আগত এইখানি আবেদন কৰিছোঁ HDC মহোদয় আমি বিশেষ কৰি ক'ব নাজানো আমি নিত্যানন্দৰ পৰা কৈছোঁ আমাৰ ঘৰ নিত্যানন্দ বেতবাৰী আমি যেই প্ৰকাৰে হওক আপোনালোকে কিবা এটা উপায় উপাৰ্জন কৰি আমাৰ এই সুবিধা কৰি দিয়ক কলনী মুছলিমপট্টি আমাৰ চালঘৰ পাৰকলৈকে যাব দিলেও আমি যথেষ্ট উন্নতই হ'ম এইখিনিলৈকে যাওঁতে আমাৰ বহুত অসুবিধা হৈ আছে আমাক যাব দিয়া নাই কিছু বহুত হাৰাশাস্তি কৰি আছে তে এটা পিলপিলি যদি ধৰি লৈ যায় আমি পিলপিলিখন আৰু এৰাই আনিবৰ সুবিধা নাই আমি এনে লাইন বিলৰ আগৰ যে বক্তা কৈ আছে আমাৰ পিলপিলি অন্তৰে মানুহ এই তাৰ মতে মত হৈ আমি খুব কৰজোৰে অনুৰোধ কৰিছোঁ কলনী বৰপেটা আৰু আমাৰ বেতবাৰী জাৰাবাৰী এইখিনিলৈকে আমাৰ ৰাস্তাটো মুকলি কৰি দিব লাগে এইখিনি যাব পাৰিলে আমি খুব সন্তুষ্ট হ'ম এইখিনিৰ কাৰণে আপোনালোকে এটা বিবেচনা কৰক যিকোনো মুহূৰ্ততে আমাক অলপ চলিব সুবিধা দিয়ক